অন্য এক চিন্তা। অসম আৰু অসমীয়াৰ ভৱিষ্যত। যদিহে আকৌ ঘূৰি নাহে লাচিতৰ তেজ, বিচৰণ নকৰে কনকলতা মূলা গাভৰুৰ আত্মাই মোৰ আইৰ চুকে কোৰাই। যদিহে নিজ আইৰ বাবে নীৰৱ ভূমিকা লয় প্ৰতিজন অসমীয়াই, অনাগত দিনত নিজ আইৰ বুকুতে মগনীয়া হ'ব অসমীয়াই। টকা টকা কৰি থকা ভদ্ৰলোকজনো হ'ব বিদেশী বাংলাদেশীৰ থকা। যদিহে পূৰ্বপুৰুষৰ কথা আখৰে আখৰে পালন নহয়, দেশ বুলিলে নালাগে আদেশ। আকৌ যদি যাব লাগে শৰাই ঘাটলৈ, লুইত পাৰৰ ডেকা বন্ধু নাথাকিব ৰৈ। হয়, অসমতে এদিন মগনীয়া হ'ব আপুনি মই। অসম আৰু অসমীয়াৰ ভৱিষ্যত প্ৰতিদিনে এখোজকৈ গতি কৰিছে অন্ধকাৰ দিশত। ৰজা মন্ত্ৰীৰ কথা বাদ দিয়ক, প্ৰতি 5 বছৰে ভিন্ন কৌশল, ধৰ্মৰ নামত ৰাজনীতি, সেই একেই জাতি মাটিৰ মিছা আশ্বাস, একেই নেতা, একেই মন্ত্ৰী, ডলাৰ বগৰী হৈ মাথো নিজ সম্পত্তিৰেই চিন্তা। ৰাজনৈতিকৰ নামত একোজন ব্যৱসায়ী, যিয়ে নিজ আইৰ বুকুৰ অংশবোৰ নিলাম কৰি আহিছে দৰদাম কৰি বিদেশীৰ লগত। নিজ পত্নী বংশ কুটুমৰ সুখ আৰু অলংকাৰৰ নামত সিহঁতেই একোটা জাতিৰ কলংক। ৰাজনৈতিকৰ নামত কূটনীতিৰ মাষ্টাৰ মাইণ্ড, ৰাইজৰ চকুত প্ৰণাম কৰি এন্ধাৰত আইকে কৰে উলংঘ। কি আশা কৰিছে আপুনি? আমাক কি দিব? আপুনি এবাৰ নিজেই চিন্তা কৰক, চেতনা আনক মনত প্ৰাণত। নহলে আপোনাৰ ল'ৰা ছোৱালী এদিন বিদেশী বাংলাদেশীৰ বাচন ধুবই লাগিব। যদিহে আকৌ ঘূৰি নাহে লাচিতৰ তেজ, ভূপেন্দাৰ কথাবোৰ ছবি হৈ বাস্তৱ ৰূপ ল'ব। অসমত সঁচাকৈয়ে মগনীয়া হ'ব অসমীয়াই। সচেতন হওক। তই হিন্দু, তই মুছলমান, তই বড়ো, তই আহোম, আমাৰ হিংসা এৰক। এৰক উজনি নামনি, এবাৰ ভাবি চাওক আমাৰ হিংসাই কিমান সবল কৰিছে ওপৰ মহলাৰ ৰাজনৈতিকক। শৰাইঘাট দলঙেৰে শৰাই আগবঢ়াই বিদেশী কি বাংলাদেশী আদৰিয়াই আছে। মানৱতাৰ দোহাই দি অত্যাচাৰীসকলক অসমীয়া আইৰ বুকুত স্থাপন কৰিয়াই আছে। সময় পালে এইবিলাকত গুৰুত্ব দিয়ক। লাচিতৰ কান্দোন, শ্বহীদৰ আত্মাৰ চিঞৰ আজি কোনে শুনিব? হেৰা বন্ধু, হেৰা পাহুৱাল ডেকা, আমি আগুৱাই যাবই লাগিব। জাতি মাটিৰ স্বাৰ্থত অসম জাতীয় সেনা হ'বই লাগিব। জাগা অসমীয়া জাগা। আজি লুইতৰ পাৰ বাংলাদেশীৰে ভৰপূৰ হ'ল। প্ৰতি 5 জন অসমীয়াৰ মাজত এজন বিদেশী কি বাংলাদেশী হ'ল। সচেতন হওক অসমীয়া। ধৰ্ম বৰ্ণ বাদ দি অসমীয়া এক জাতি হ'ব নোৱাৰেনে? আমাৰ ভৱিষ্যতৰ স্বাৰ্থত আমি একোজন অসম জাতীয় সেনা হ'ব নোৱাৰোনে? আপোনাৰ ভৱিষ্যত আপোনাৰ হাতত। আকৌ কৈছোঁ, নেতা মন্ত্ৰীৰ কথা বাদ দিয়ক। বিদেশৰ মাটিতে গজালি মেলে সিহঁতৰ সপোন। আপোনাৰ কথা কি ভাবিব? চাকৰিয়ে কি দিব আপোনাক? যদিহে অসম অসমীয়াৰ নহয়, নিজ আইৰ হকে মাত দিয়ক। সেয়াই হওক আপোনাৰ জাতি মাটিৰ চাকৰি। আইৰ চকু পানী মচি শ্বহীদৰ মান ৰাখক। অসম জাতীয় সেনাৰ ওপৰত নিজক গঢ়ি তোলক। নহ'লে অসম অসমীয়া ধ্বংসৰ দিশে।
আপোনাৰ সন্তানৰ ভৱিষ্যত পংগুৰ দেশে, অসমৰ অস্তিত্ব ধ্বংসৰ দেশে। যদিহে আকৌ ঘূৰি নাহে লাচিতৰ তেজ, যদিহে প্ৰতিজন অসমীয়াই নলয় অসম জাতীয় সেনাৰ বেগ, যদিহে বিচৰণ নকৰে কনকলতা মূলা গাভৰুৰ আত্মাই মোৰ আইৰ চুকে কোনাই। অনাগত দিনত আপুনি সাজু হওক বিদেশী বাংলাদেশীৰ হাতত মোৰ সোণৰ অসম গোটাবলৈ। ধন্যবাদ। সচেতন হওক, আনকো সজাগ কৰক। যদি চাই ভাল লাগিছে, সঁচা বুলি মনত ভাবিছে, অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব। অজয় বৰ্মন, জয় আই অসম, জয় আই জননী, জয় অসম জাতীয়।